আজি হল শুভ মহালয়া আৰু এই মহালয়া দিনটোত মই মহালয়া আয়োজন কেনেকৈ কৰিছো চাওকচোন অলপমান সকলোকে মহালয়াৰ শুভেচ্ছা জনাই আজি ভিডিঅটো আৰম্ভ কৰিছো আৰু মই কেনেকৈ আয়োজন কৰিছো অলপমান চাওকচোন প্ৰথমতে এয়া চাকি গছ জ্বলাই ললো আৰু তাৰ পিছত এয়া চাওক কলপাত নাই দিয়ে কলপাতখন ফুটা জানেনে ওচৰৰ মানুহ এঘৰৰ পৰা আনিছো বিচাৰি পেলাই চাওক আৰু কল আহি পোৱা নাই কল আনিবলৈ দিছোহে আহি আছে এয়া এনেদৰে আৰম্ভ কৰিছো আজি হল মহালয়া আৰু মহালয়াৰ কাৰণে চাগে বহুত মানুহ একদম সোনকালে উঠিছে নহয় নে আৰু ঠিক তেনেকৈ ময়ো উঠিছো নুঠা নহয় কিন্তু সেইটো সময়ত আৰু আন্ধাৰে মুন্ধাৰে মই ভিডিঅ' বনাবলৈ যোৱা নাই নবনাও যিটো উদ্দেশ্যলৈ উঠিছো সেইটো উদ্দেশ্য সফল হ'লেই হয় নহয় নে বাৰু ঠিক তেনেকৈ মানুহজনে মই গ'লো অলপ গৈ পেলাই ফুৰি চাকি আহি আকৌ টিভিটো লগাই পেলাই টিভিটোত বহি যাওঁ আৰু আপোনালোকে জানেই ন টিভিত প্ৰতি বছৰে আমাৰ হিৰণময়ী বাইদেউগৰাকী আইতাই হয় বাৰু বাইদেউ বুলি কৈছো চৰি তেখেত আহে তেখেতৰ অনুষ্ঠান চাই মোৰ বহুত ভাল লাগে আৰু বহুত নজনা কথা শিকা যায় তেওঁ অনুষ্ঠান চাই মানে আকৌ মই মহালয়াৰ কাৰণে যা যোগাৰ কৰিবলগীয়া হ'লেই আৰু এই মহালয়াটো মই কিয় পাতিবলৈ ল'লোঁ জানেনে যিহেতু যেতিয়া মানে মই গাঁৱত আছিলোঁ তেতিয়া আমাৰ শাহুমাই কৈছিলে মানে যে এনেকৈ দুৰ্গা পূজাৰ 7 দিনৰ আগত সকলো দেৱ দেৱী মানে নামি আহে আৰু সেই দিনটোত মানে মৃতকৰ আত্মাৰ কাৰণে যোনে যি মানে মনৰ পৰা বিচাৰে আৰু যি পাৰে তাৰে মানে তেওঁলোকক সন্তুষ্ট কৰিব লাগে এতিয়া কওঁ মই এতিয়া য'ত আছোঁ তাত আগতে মই কি কৰোঁ মহালয়া দিনটোত সৰু ল'ৰা ছোৱালীকে হ'লেও মানে 4-5জন ল'ৰা ছোৱালীক ভাত পানী খুৱাই পেলাই থৈ দিওঁ তেনেকৈ কৰোঁ আৰু প্ৰসাদ চসাদ দিওঁ তাৰপিছত এতিয়া সেই সৰু ল'ৰা ছোৱালীখিনি নাই ডাঙৰ হ'ল আৰু চব ভাগে ভাগে বেলেগ বেলেগ হৈ গ'লগৈ নহয়নে আৰু সেইকাৰণে এতিয়া মই কি কৰোঁ মানে প্ৰসাদ দি পেলাই থৈ দিওঁ আৰু তথাপিও চাওঁ ৰাতিলৈ কি হয় 2-3জনমানকে ভাত খুৱাই তেনেকৈ থৈ দিব লাগিব সেইখিনিকে কৰিম আৰু কি হৈছে মানে কি হয় আমাৰ গুৱাহাটীত যেতিয়াৰ পৰা থাকিবলৈ ল'লোঁ তেতিয়াৰ পৰা বহুতখিনি মানে এজন থাকিলে এজন নাথাকে বহুত ফালৰ পৰাই মানে কিছুমান সমস্যা আহি যায় নহয়নে আৰু সেই সমস্যাৰ কাৰণে মানে কি হয় আমি মানে মৃতকৰ ভাগে ভাগে শ্ৰাদ্ধ পাতিব নোৱাৰোঁ আৰু নোৱাৰাৰ কাৰণে আজিৰ দিনটোত বোলে সকলোৰে হয় যদি মানে তেনেকৈ এভাগ কিবা কৰে তেওঁলোক তাতে সন্তুষ্ট হয় আৰু সেইকাৰণে মই তেতিয়াৰ পৰা মানে কি কৰোঁ প্ৰতি বছৰে সেই মহালয়া দিনটোত প্ৰসাদ এমুঠি মানে দি হ'লেও মানে নিয়মটো পালন কৰি থওঁ আৰু আজি মহালয়া এতিয়া মইতো দেখিলে আপোনালোকে প্ৰসাদ চসাদ হেৰি কৰি থৈছোঁ ন অলপ পিছতে সেইখিনি মই ঠিক কৰিব লাগিব ঠিক কৰাৰ পিছত আকৌ কি হ'ল মোৰ লগৰ এগৰাকীৰ পুতেকৰ আজি বিয়া মানে তেনেকৈ ইমান ডাঙৰ বিয়া পতা নাই আৰু ছোৱালীয়ে আনি পেলাই ইয়াতে বোলে তেওঁলোকে নিকাহ কৰিব মই আজিলৈকে দেখা নাই কেনেকৈ কি কৰে যোৱাও নাই আৰু বৰষুণ পৰি আছে আমাৰ ইয়াত ৰাস্তাটো বহুত বেয়া সিহঁতৰ ঘৰ নামি যোৱা সেইখিনি ৰাস্তা বহুত বেয়া যোৱা নাই কিন্তু যেতিয়া যাম তেতিয়া মই বাৰু দেখাম অলপমান কেনেকৈ কি কৰে আজিলৈকে তেনেকুৱা বিয়া মই দেখা নাই মানে নিকাহ কৰা বিয়া দেখা নাই গতিকে চেষ্টা কৰিম আৰু এতিয়ালৈ মই প্ৰসাদ চসাদৰ মানে এইবিলাক ফল মূলখিনি কাটি ল'ব লাগিব নহয়নে আৰু ঘৰত যিহেতু মোৰ বাদে আৰু মানে কোনো নাই আৰু বোৱাৰীজনীও আজি আহিবহে যিহেতু তাই চুলি স্পা কৰিছে সেইখন আকৌ কিবা চুলি স্পা নহয় চুলি ষ্ট্ৰেট কৰিছে আজি স্পা কৰিবহে সেইখিনি কাম আছে তাৰপিছত আকৌ আহিব গতিকে তাই অহালে মই বাট চাই থাকিলে নহ'ব নহয়নে গতিকে মোৰ নিজৰ কামখিনি কৰোঁ কৰি মেলি প্ৰসাদ চসাদ দি কৰি আকৌ বিয়ালৈ যাব লাগিব এতিয়া বিয়ালৈ গ'লে আকৌ তেতিয়া লগ পাম আৰু ইয়াৰ মাজতে বাৰু অলপ লগ পাব বাৰু গতিকে এতিয়ালৈ আহোঁ মই ফল মূলখিনি কাটি লওঁ মোৰ এয়া প্ৰসাদ হৈ গ'ল ধোৱা কৰা আৰু এইফালে ফল মূল কাটি ল'লোঁ এয়া কল আহি পাই গ'ল আৰু এতিয়া মোৰ প্ৰসাদখিনি দি লওঁ দেই আকৌ লগ পাই আছোঁ হৈ গ'ল প্ৰসাদৰ কাম ইয়াত নিমখ দি ল'লোঁ গোটেই মগুৱে চব একেলগে মিক্স কৰি দিছোঁ মানে ল'ব লাগিব ভাগৰ লাগে হৈ গ'ল আৰু ইয়াতে
ইয়াতে ডালিমখিনি দি নিদিওঁ, এনেই ওপৰত ছটিয়াই ছটিয়াই দিম। নাৰিকলখিনি দিব লাগিব। বহুতে নাৰিকল ইয়াত ৰুকি দিয়ে, কিন্তু আমাৰ ৰুকা নহয়, এনেকেই দি দিছোঁ। পোহৰটো কিবা এটা, আমাৰ যিহেতু পাত নাই কাৰণে এনেকুৱা ডিছতে দিছোঁ দেই। পাৰিলে অন্নদান দিব লাগে, অন্নদান বোলে আমাৰ শাহুমায়ে কোৱা মতে, কিন্তু যি নহওক কিবা এটা ভাবি থৈছোঁ বাৰু ৰাতিলৈ, আৰু এতিয়া প্ৰসাদকে দি নিয়মটো কৰি থওঁ। আগবেলা ভিতৰতে দি থ'লে মানে ভাল। আজি বতৰটো ইমান বেয়া নহয়, ভালেই, বেছি গৰমো নহয় মানে ঠাণ্ডাও নহয়। থাকি গ'ল, বহুতখিনি ভিজাই দিলে মানুহজনে মানে। আনিছিলোঁ মানে হৈ গৈছে, ধুনীয়াকৈ ৰাতি গৈছে। মুৰ্গীয়ে ইমান হুলস্থুল লগাই আছে। বিলাই লওঁ ৰ'ব, তাৰপিছত আকৌ মোৰ কাম প্ৰায় শেষেই হৈছে, আৰু প্ৰসাদখিনি কেনেকৈ দিছোঁ চাওক। মোৰ মহালয়া শেষ মানে দেই। এতিয়া বিয়ালৈ যাম। এয়া সকলোকে প্ৰসাদ দি নিজেও খাই লৈ ওলাই গ'লোঁ এয়া বিয়ালৈ গৈ থাকোঁ। যিহেতু দৰাৰ মাকে ফোন কৰি আছে, কি কৰি আছে বুলি, এজন আলহী আহিছিলে, সেইটো কাৰণে অলপ দেৰি হৈ গ'ল। গতিকে এতিয়া গৈ থাকোঁ বিয়ালৈ, আৰু দেখাম কি হয়গৈ দেই। আহি পাই গ'লোহি বিয়া ঘৰ, আৰু বিয়া ঘৰ পোৱাৰ লগে লগে বাহিৰত থকা নাই, ভিতৰলৈহে আহিছোঁ। আৰু এয়া ডাইনিঙত চাওক, আচল বস্তুটোৱে দিছে এয়া, আৰু লগত আৰু এগৰাকী আছে দেই। আৰু এইফালে এয়া আইতাকক আগত এবাৰ মই দেখাইছিলোঁ, এয়া হ'ল দৰাৰ ডাঙৰ মাক। ৰভাতললৈ যোৱাই নাই, ৰভাতললৈ পিছত যাম। আৰু এতিয়া এইটো খাই লওঁ। আচল মাক আহি মানে বহিছেহি, এয়া চাওক, একদম পূৰা অসমীয়া সাজপাৰ দেখিছেনে। এইজনী ডাঙৰ মাক আৰু এইজনী সৰু মাক, এয়া দুইজনী মিলে আছে আৰু কইনা দেই। আৰু এয়া দৰাৰ হ'ল বায়েক, আৰু ময়ো ওচৰতে বহি লওঁ। এইবাৰ ময়ো অলপ উঠি ল'লোঁ, যিহেতু থাকি যাব যেতিয়া, কেতিয়াবা চাব পাৰিব ন। এয়াই কইনা, তোমাৰ ঘৰ বিৰুবাৰীত ন। আৰু ইফালে এয়া খাই আছে। আকৌ এয়া দৰা দেই, সৰু এপাৰ পাইছোঁহি ইয়াক আহি। মই যেতিয়া গুৱাহাটী আহিছোঁ তেতিয়াৰ পৰা আহেৰক পাইছোঁ। আৰু এয়া মা চিন হিচাপে ৰাখিছোঁ, এয়া কইনা, আৰু এয়া মাহীয়েক, আৰু এয়াতো আছেই বাৰু ছাইডত। গতিকে এয়া সাঁচি ৰাখিলোঁ। আহি পাই গ'লোহি বিয়াৰ পৰা, আৰু দেখিছে কেনেকৈ একদম ঘামি জুমি আহিছোঁ, অৱস্থা নাই। আৰু যি কি নহওক বিয়াখন ভালেই লাগিলে।
তেওঁলোকৰ দাম্পত্য জীৱন সুখৰ হওক তাকে মানে কামনা কৰিছোঁ আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি পাৰে ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই